গৃহিণী বুলি ক'লে আচলতে সঁচাকৈয়ে কৈছোঁ আমাৰ দৰে মহিলাসকলকে গৃহিণী বুলি কয়, হয়নে বাৰু? কি কাৰণে কৈছোঁ আপোনালোকক দেখাবলৈ মই আপোনালোকক লৈ যাম এই সাধাৰণ অকণমানি সৰু ভিডিঅ'টোৰ মাজেৰে। মানে কি হ'ল, মই মানে গৃহিণীগৰাকী যিমানেই যি হওক লাগে, ক'ৰবাত ভোজেই খাই আহক লাগে, বিয়াই খাই আহক লাগে, পিকনিকেই খাই আহক লাগে, ক'ৰবাৰ পৰা ফুৰিয়েই আহক লাগে, কোনো মতলব নাই। ৰাতি লাগিলে 7 বজাত সোমাওঁকি, 3 বজাত সোমাওঁকি, 2 বজাত সোমাওঁকি, কোনো তাৰ মতলব নাই। দিন ৰাতি কোনো কথা নাই, কাৰণ তেওঁ এগৰাকী গৃহিণী দায়িত্ব যিহেতু পালন কৰিবই লাগিব। সেইকাৰণে মই এতিয়া প্ৰায় ৰাতি মানে সন্ধিয়া 7-8মান বাজিছে আৰু তেনেকুৱাত মানে এঠাইলৈ যাবলৈ ওলাই গ'লোঁ আৰু তাত মানে খাই বৈ আহিলোঁ খাই বৈ অহাৰ পাছতো যিটো গৃহিণীৰ দায়িত্ব সেয়াটো পালন কৰিবই লাগিব। আৰু তাৰ পৰা আহিও এতিয়া মই এঠাইলৈ যাব ওলাইছোঁ, মানে সাজি কাচি মই বহি আছোঁ। মানে আজি আমি নামঘৰলৈ যাম মানে আজি আমাৰ ভাওনাৰ নাট খুলিব, সেইকাৰণে আমি নামঘৰলৈ যাম। যিহেতু আমাৰ ল'ৰা ঋতিকে বহুত আমনি কৰি আছে, ভাওনা পাঠ এটা ল'বলৈ মন গৈছে বোলে। সেইকাৰণে ভাবিছোঁ পায় নে নাপায় নাজানো, কিন্তু হ'লেও যাওঁ নামঘৰলৈ বুলি ওলাই লৈছোঁ। আৰু তাৰ পৰা যিহেতু ভাত পানী খাই বৈ মই আজৰি হৈ আহিলোঁ, মানে কি হ'ল, তাত মানে ডেকা জীয়ৰী ভোজ দিছিলে। যিটো শান্তি তোলনি বিয়াৰ পিছদিনাখন ডেকা জীয়ৰী যি ভোজ দিয়া হয় সেয়া দিছিলে, কাম কৰা মানুহখিনিক দিয়ে। আৰু সেই ভোজ খাবলৈ আমি গ'লোঁ। আৰু তাৰ পৰা আহিও এয়া দেখিছেনে, মই ধুনীয়াকৈ আকৌ বহি লৈছোঁ অন্নমুঠি যোগাৰ কৰিবৰ কাৰণে। কিয় সেই কথাষাৰ মই আগতে কৈ গৈছোঁ যে আমি গৃহিণী, যিহেতু নিজৰ অকল পেটটো কথা চিন্তা কৰিলেতো নহ'ব, ঘৰৰ বাকী পৰিয়ালৰ কথাটো চিন্তা কৰিব লাগিব। সেয়েহে মানে মই আকৌ এতিয়া পাকঘৰত সোমাব লাগিব। যিহেতু মানে মোৰ হাজবেণ্ড, তেখেতৰ কাৰণে অন্নমুঠি যোগাৰ কৰিব লাগে, আৰু সেইকাৰণে মই বহি লৈছোঁ। আৰু বহিয়ে গৃহিণীৰ কৰ্তব্যটোৰ কথা আপোনালোকক শ্বেয়াৰ কৰিলোঁ। আপোনালোকৰো এনেকুৱা হয়নে বাৰু মোক জনাবচোন কমেণ্ট কৰি দেই। আৰু কি জানেনে, নিজে খাই আহিলে অলপ মানে ৰান্ধনীবিলাকৰ অৱহেলা বাঢ়ি যায়, মানে ভাত পানী বনাবলৈ মন নাযায়। আৰু সেইদিনাখন চাবচোন আপুনি, ভাত শাক ভাল কোনোদিন নহয়, মানে নিজৰ যিহেতু পেটটো ভৰি থাকে আৰু কি ক'ম, আৰু ভাত শাক বনাবলৈ মন নাযায় যে, আৰু যেনেকৈ পাওঁ তেনেকৈ বনাই দিওঁ। তেওঁ যেনেকৈ খাই থাকিব তেনেকুৱা এটা ভাৱ নহ'লেও মানে ভাত শাকখিনিয়ে তেনেকুৱা এটা কৰি দিয়ে। বিশেষকৈ মোৰ ক্ষেত্ৰত তেনেকুৱা সুখ হয় দেই, মানে ভাত পানী ক'ৰবাত খাই আহিলে গাবিলাক গধুৰ লাগে যে। ইমানেই আছিল মোৰ ভিডিঅ'টো।